গাইজ মই আজি গাঁৱত আছোঁ আমাৰ গাঁৱৰ দলংখন দেখুৱাব বিচাৰিছোঁ কাৰণ মিথুন দেউৰী ব্লগ আছে আৰু নতুনকৈ আহিছোঁ আমাৰ চেনিয়াঘাটত চাব আপোনাৰ চেনিয়াঘাটটো দেখুৱাইছোঁ আমাৰ এইখন যিটো দলং সেয়া ধুনীয়াকৈ কিন্তু এইটো বিজেপি চৰকাৰ দিয়া দলং কিমান ওখ চাব আপোনালোকে এইটো ফ্ৰণ্টৰ পৰা দেখুৱাইছোঁ আৰু ইফালৰ পৰা মই দেখুৱাইছোঁ একচুৱেলি এইফালৰ পৰা মই আহিছোঁ আমাৰ গাঁওখন এইটো হয় এইটো গাঁওখন হৈছে পাকিস্তান ইণ্ডিয়া বুলি ক'ব পাৰে একচুৱেলি এইটো চেনিয়া এইটো ওপৰ চেনিয়া লগৰখিনি ইয়াতে বহি আড্ডা মাৰি আছে চৰি মাজৰবাৰী বুলি কয় চৰি মোৰ কোৱাটো গুলগুল হ'ল মাজৰবাৰী বুলি কোৱা হয় মাজৰবাৰী গাঁও আৰু তাৰ লগতে আমাৰ এই নদীখন যে নদী বুলি যে কোৱা হৈছে কিয় কাৰণে নদী এখন নখন নদী লগ পোৱাৰ কাৰণে এইখন নদী ইয়াৰ পৰা গৈ পিনি আমাৰ সেই নদীখন ইয়াৰ পিছত আছে মেক্সিমাম কিলোমিটাৰ আছে আজি আমি চেনিয়াঘাটত আছোঁ চেনিয়াঘাট মই নিজৰ গাঁওখনত আছোঁ আজি নিজৰ গাঁওখনকে ব্লগ এটা মই নতুন ব্লগ বনাইছোঁ কাৰণ কেলৈ মই আজিলৈকে মোৰ নিজৰ ব্লগত মই নিজৰ গাঁওখন দেখুওৱা নাই কাৰণ কেলৈ নিজৰ গাঁওখন এই দলংটো মই দেখুৱাব বিচাৰি চাওঁ এইখন আমাৰ ইটো পাৰটো হৈছে মাজৰবাৰী গাঁও হয় আৰু এইফালে দেখুৱাইছোঁ এইখিনি লগৰ হয় বাট এইটো আমাৰ নদীখন হয় এইখন নদী যিটো আমাৰ চেনিয়া নদী বুলি কয় এইখন একচুৱেলি নদী বুলি কোৱা হয় এইখন আমাৰ মানে বুঢ়ীহুটি বুলি কয় বুঢ়ীহুটি আৰু দুখন নদীৰ পিছত আছে এইখন নদী মানে এইখনত 9খন নদী পাৰ হৈ আছে 9খন নদী লগ লৈ মানে নদী হৈছে এখন মানে ঠিক এইখন নদী আপোনালোকে দেখাইছোঁ আপোনালোকে চাব পাৰিব বাৰীগাঁৱত আমি দেখুৱাইছোঁ আগফালৰ পৰা